গণতন্ত্ৰ সেয়া য'ত সাধাৰণ মানুহে চৰকাৰক প্ৰশ্ন কৰিব পাৰে। কিন্তু এতিয়া আমি এইটো কথাত কনফিউজ যে প্ৰশ্ন কাক কৰিম। জুবিন দাক ন্যায় দিয়াৰ কথাটোকে চাওকচোন। সাধাৰণ মানুহে ন্যায় বিচাৰি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে, আনফালে চৰকাৰে নিজেই ন্যায় বিচাৰি প্ৰতিবাদ কৰিছে, ৰেলী উলিয়াইছে, ময়ো জুবিন আমিও জুবিন নামেৰে। কিন্তু যেনিবা ট্ৰল খোৱাৰ পিছত অনুৰাগীটো লগাই ল'লে। হাই ৰাম, মানে এতিয়া বিজেপি টাইমত এনেকুৱা হৈছে, আমি যদি চৰকাৰক প্ৰশ্ন কৰোঁ যে উন্নয়ন ক'ত, সাধাৰণ মানুহৰ স্বাধীনতা ক'ত, তেতিয়া উল্টাই আকৌ চৰকাৰে আমাক প্ৰশ্ন কৰে কংগ্ৰেছৰ দিনত ক'ত আছিল উন্নয়ন, কংগ্ৰেছৰ দিনত ক'ত আছিল স্বাধীনতা, কংগ্ৰেছৰ দিনত এইবোৰ প্ৰশ্ন কিয় নকৰিলে। কিন্তু একেটা কথাই যদি আমি সিহঁতক সোধোঁ যে কংগ্ৰেছৰ সময়ত অন্যায়ৰ বিৰুদ্ধে সিহঁতে কিয় মাত মতা নাছিল, তেতিয়া আমি গম পাম যে কংগ্ৰেছৰ দিনত সিহঁত চব কংগ্ৰেছীয়ে আছিল। গণতন্ত্ৰত বিৰোধীৰ গুৰুত্ব আছে, বিৰোধীৰ অবিহনে কেতিয়াও গণতন্ত্ৰ নহয়। কথাটো বুজক, কংগ্ৰেছ ভাল নহয়, কিন্তু কংগ্ৰেছৰ গুৰুত্ব আছে। কিন্তু বিজেপিয়ে এতিয়া বিৰোধীৰ কনচেপ্টটোৱেই নাইকিয়া কৰি পেলাইছে। যদি কোনোবাই সিহঁতক প্ৰশ্ন কৰে তেন্তে উত্তৰ আহিব, পাকিস্তানত যা মিয়া ছাপোৰ্টাৰ। হাই ৰে বিজেপি।